আপোনালোক সকলোৱে এটা ইউটিউব চেনেল খুলিব বিচাৰে আৰু বহুতে ভালদৰে নাজানে, জানিলেও ভুল কৰে। কিছুমান ভুল নোহোৱাৰ কাৰণে মই আজি আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে শেষলৈ চাই থাকক আৰু কেনেকৈ কি কৰোঁ কি নকৰোঁ আপোনালোক চাই। আৰু এটা কথা, আপোনালোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু এতিয়া মই কেনেকৈ কি কৰোঁ প্ৰচেছ কি নকৰোঁ আপোনালোক শেষলৈ চাই থাকক। ব'লক লাইক এটা কৰি দিব, তেতিয়া আমি উৎসাহ পাম। আপোনালোকে জিমেইলত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ওপৰত বি লিখা আছে মোৰ, আপুনি তাত ক্লিক কৰক। মেনেজত যাওক, তাৰপৰা গুগলত টিপক। এতিয়া আপোনাৰ ফিংগাৰ থাকিলে ফিংগাৰ দি দিয়ক। তাৰপৰা আপোনাৰ পাছপৰ্ট থাকিব পাৰে, সেইটো দি দিয়ক। তাৰপিছত ক্ৰিয়েট একাউণ্টত যাওক, ফৰ মাই চেল্ফ সেইটোত যাওক। তাৰপৰা ক্ৰিয়েট কৰাৰ পিছত আপুনি ইয়াত মোৰ যি আছে সেইটো নিদিব, আপোনাৰ মতে দিয়ক। যি আছে ভুলকৈ নিদিব, শুদ্ধকৈ লিখি দিয়ক। মই যেনেকৈ ইয়াত দিছোঁ মৌচম হাজৰিকা, তেনেকৈ আপুনি দিব। আপুনি সেইটো বেলেগ সেইটো দিয়ক। দিয়াৰ পিছত নেক্সট টিপি দিয়ক। আপোনাৰ ডেট অফ বাৰ্থ আহিব, ডেট অফ বাৰ্থ দিয়ক। তাৰপৰা ডেট দিয়ক। তাৰপৰা ইয়েৰ আছে ইয়েৰ দিয়ক। ইয়েৰ দিয়াৰ পিছত নেক্সট ক্লিক কৰি দিব। তাৰপৰা মেইল আছে মেইল দিব। মেইল দিয়াৰ পিছত বা ফিমেল হয় ফিমেল দিব। তাৰপৰা নেক্সট টিপি দিব। টিপি দিয়াৰ পিছত তলত আছে 3 নম্বৰ, সেইটো ক্লিক কৰি দিয়ক। ক্লিক কৰি পেলাই ইয়াত আহিব। এতিয়া আপুনি আকৌ ক্ৰিয়েট কৰক, লিখক। লিখি পিনি দিয়ক কি লিখে, আপোনাৰ নাম হওক বা কিবা হওক, এনেকৈ দি পিনি নাম্বাৰ চাম্বাৰ দি দিব। মই যেনেকৈ দিছোঁ তেনেকৈ চাই লওক। মোৰো ভুল হ'ল, এতিয়া আকৌ এবাৰ দিওঁ। এবাৰ শুদ্ধ হ'ল। বা ইয়াত পাছপৰ্ট খুজিছে, এতিয়া ক্ৰিয়েট ষ্ট্ৰং পাছপৰ্ট। তাৰপৰা 5 নাম্বাৰ দিলে নহ'ব, আপুনি নামৰ লগত মানে নাম্বাৰ লিখিব লাগিব। নাম্বাৰ দিয়ক, এই নাম্বাৰ দি দিয়ক চক। হ'ল। নেক্সট ক্লিক কৰিলে তাৰপৰা য়েছ আই এম ইন এনেকৈ সেইটো আহিব, সেইটো ক্লিক কৰি দিব। তাৰপৰা মৌচম আহি গ'ল, চালে নাই, খোল খাই গ'ল। আপুনি নেক্সট ক্লিক কৰক, হৈ গ'ল। তাৰপৰা এতিয়া ইউটিউবত যাওক। ইউটিউবত গৈ বুলি ওপৰত চিনটো দেখিছে, তাত ক্লিক কৰিব। তাৰপৰা আপুনি আপোনাৰ প্ৰফাইলত, মোৰ ইয়াত খোলা আছে, সেইটো কাৰণে ক্ৰিয়েট নাই অহা। আপুনি ইয়াত ক্ৰিয়েট আহিব। তাৰপৰা এনেকৈ ক্লিক কৰি এডিট চেনেলৰ সেইটোত আহিব। তাত নাম দিব, মোৰ যেনেকৈ নাম দি আছে বিশাল ষ্টৰী মটিভেশ্যন। তাৰপৰা ডেছক্ৰিপশ্যন লিখি দিব। তাৰপৰা প্ৰাইভেচি সেইটো দুটা অন কৰি দিব। প্ৰফাইল চোফাইল আপোনাৰ কভাৰ পিক চিক কিবা দিয়ে, তেনেকৈও কিবা দিব পাৰিব। আপুনি এনেকৈ বনাই ল'ব আৰু লগতো চাই লওক। তাৰপৰা এনেকৈ আপোনাৰ আহিব, খোল খাই গ'লে চাই ল'ব পাৰিব আপুনি নিজৰ হোম পেজ কিবাকিবি চাই লওক। আপোনাক মানে নামটো চেঞ্জ কৰিম বুলি ক'লেও চেঞ্জ কৰিব পাৰিব, 3বাৰ চান্স থাকে। মোৰ 2টা একাউণ্ট আছে। হ'ল। এতিয়া ভেৰিফিকেশ্যন আপুনি যদি কৰে, ক্ৰমত যাব লাগিব। ক্ৰমত গৈ পিনি ইউটিউব ষ্টুডিঅ' মাৰিব লাগিব। ষ্টুডিঅ'ত আহিব, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইউটিউবৰ পেজটো অন হৈ যাব। হ'ব, মোৰো অলপ হৈ গ'ল, চাওক আপুনি। ইউটিউব ষ্টুডিঅ' মাৰিলোঁ। এতিয়া চিঙত গ'লোঁ, চিনাপত গৈ পিনি এনেকৈ ৰখি দিব। আপোনাৰ এইটো খোল খাই যাব। এতিয়া খোল খাই যোৱাৰ পিছত আপোনাৰ ছাবমিটৰ ওপৰত যোনটো কটা চিনটো আছে, সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ প্ৰফাইলটো ওলাই আহিব, চাই ল'ব পাৰিব এইটো আপোনাৰ প্ৰফাইল হয় নে নহয়। চাওক, এনেকৈ চাই লওক। চাই লোৱাৰ পিছত আপুনি চেনেল এইবোৰ কিবা কিবি চাই ল'ব পাৰিব, যোনবোৰ চাব মন যায়। থাম্বনেইলটো দিবৰ কাৰণেহে ভেৰিফাই কৰিব লাগে।
আপোনাৰ ইপিনে দুপিনে যদি আপোনাৰ থাম্বনেইল এইবোৰ হৈ যায়, তেতিয়া আপুনি ছেটিঙত গৈ পিনি চেনেলত যাব। তাত গৈ এনাবল বুলি লিখা থাকে, তাত ফোন নাম্বাৰ আৰু OTP আহিব। সেইটো দি পিনি আপুনি ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পিছত আপোনাৰ জিমেইলত নতুবা এনে ডাইৰেক্ট SMS-তো আহিব পাৰে, চাই ল'ব ক'ত আহে। তাৰপৰা আপোনাৰ এইবোৰ কৰাৰ পিছত আপোনাৰ থাম্বনেইল হওক, আপুনি কিবা লিখি দিয়ে তেতিয়া দিব পাৰিব। আৰু এইপিনে 2টা ষ্টেপ কমপ্লিট কৰিব লাগিব, তেতিয়া আপোনাৰ মানে গ্ৰ'য়িং হ'ব। হৈ গ'ল ইমানতে। আৰু যদি ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।